স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল কিবা কিবি বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি হৈছে বিশ্বকৰ্মা পূজা। আমাৰ পূজা আধা আধি হ'লে ধোৱা কাম শেষ। এইখন হৈছে দাদাৰ বাচন্তি। এইবিলাক চাওকচোন, এইবিলাক মই চলাই কিনে মানে কি কৰিছোঁ, ভাঙিছোঁ। বৈদ্য খুন্দাইছিলোঁ দেই, দিন ভাল হৈছিলে, একো যেন নহ'ল। আৰু এইখন হৈছে আমাৰ মাহীহঁতৰ বাবুৰ মানে চাইকেল, সি নাথাকে আমাৰ তাত। আজি আহি কিনে মানে এইখন ধুব আহিছে, তো পূজা চূজা কৰি কিনে একদম ৰেডি। তাৰপিছত এইখন হৈছে মোৰ আছিলে, এতিয়া বাৰু মোৰ নহয়, এতিয়া দেউতা চলাই, এতিয়া মোৰ নহয়। এইখন আনি দিছিলে মোক হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰত, এতিয়া মই মেট্ৰিক দি কিনে কলেজত এডমিশ্যন লৈছিলোঁ। বিশ্বকৰ্মা পূজাৰ উপলক্ষে মই আপোনালোকক এটা কথাই ক'ব বিচাৰিছোঁ, মানে কি হয়, বিশ্বকৰ্মা পূজাত বহুত ডাঙৰকৈ পূজাখন পাতে। তাৰপিছত মানে কি কৰে, মূৰ্তিবিলাক আনে। বিশ্বকৰ্মা পূজা বুলিয়ে নহয়, সকলো পূজাতে তেনেকুৱা মূৰ্তি আনি কিনে ধুনীয়াকৈ পূজা কৰে, বামুণ আনি কিবা কিবি মানে বহুত ধৰণৰ আৰু কিবা কিবি। তো আপোনালোকে জানেই, তেনেকুৱা মানে এই কিছুমান কথা মানে এনেকুৱা বেয়া লাগে, যেতিয়া আমি ক'ৰবাত যাওঁ, কি হয়, মূৰ্তিবিলাক গছৰ তলত পৰি আছে, মানে ৰাস্তাত পৰি আছে, কিবা কিবি মানে তেনেকুৱা কৰে। তো বেয়া লাগে, ইমান ধুনীয়াকৈ পূজা পাতল কৰোঁ আমি, কৰি কিনে তেওঁলোকক যদি তেনেকৈ আমি য'ত ত'ত পেলাই থৈ দিওঁ, বহুতে বেয়া লাগে। তো আপোনালোকে এটাই কথা কওঁ, ৰিকুৱেষ্ট কৰিছোঁ মই, পূজাখন কৰিছে, ভালকৈ কৰিছে, তো প্লিজ মানে পেলাই নথ'ব, এঠাইত থৈ দিয়ক। ঘৰত ইমান জেগা আছে, এটা কোণত থৈ দিয়ক। ছাতি দিয়া মন্দিৰ আছে, কিবা কিবি আছে, তো সেইবিলাকত হ'লেও মানে থৈ দিয়ক। মানে কি হ'ব, একোতো নহয়, কাৰো একো ক্ষতি নহয়, তো ভালহে লাগিব। তো তেনেকুৱা কৰক প্লিজ, য'ত ত'ত নেপেলাব, নিজৰে বেয়া লাগে। মানে দেখালোঁ ভিডিঅ'টো ডাঙৰকৈ কৰাৰ কথা আছিলে, কিন্তু প্ৰব্লেমৰ কাৰণে কৰা নহ'ল। আজি ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পায়, লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব।